প্ৰথমে নিজকে ভাল পাবলৈ শিকক। এই পৃথিৱীত যিকোনো কাম কৰিবলৈ আপুনি সঁচাকৈ প্ৰথমে নিজক ভাল পাবই লাগিব। যদি আপুনি সুখেৰে জীৱন যাপন কৰিবলৈ বিচাৰে, তেতিয়া মানুহ অথবা বস্তুকেন্দ্ৰিক নহ'ব। জীৱনটো নিজকে বিচাৰি উলিওৱাৰ বাবে নহয়, নিজকে সৃষ্টি কৰাৰ বাবেহে জীৱন। হাঁহিয়েই জীৱনৰ মূল মন্ত্ৰ। নিজেও হাঁহক আৰু আনকো হহাওক। পৰিস্থিতি সলনি হয়, আপোনজনেও এৰি গুচি যায়, কিন্তু জীৱনটো থমকি নৰয়। জীৱনে নিজৰ গতিত আগবাঢ়ি গৈ থাকে। তোমাক বেয়া পোৱাৰ শক্তি মোৰ নাই। তুমি যেনেকুৱা, তুমি যি কৰা, তোমাৰ সকলোবোৰে মোৰ প্ৰিয়। তুমি মোৰ জীৱনৰ চালিকা শক্তি। প্ৰেমৰ কেতিয়াও প্ৰাকৃতিকভাৱে মৃত্যু নহয়। জীৱনটোৰ যেন সকলোবোৰেই এক অলৌকিক ঘটনা। পৰিয়ালবোৰ গছৰ ডালৰ দৰে। আমি বিভিন্ন দিশত বিকশিত হওঁ, যদিও শিপাটো এডালি। প্ৰেমৰ বাবে ভাৰসাম্য হেৰুওৱাটো এক সন্তুলিত জীৱনৰ অংশ। জীৱনটো এটা মুদ্ৰাৰ দৰে। আপুনি ইয়াক আপুনি বিচৰা ধৰণে ব্যয় কৰিব পাৰে, কিন্তু কেৱল এবাৰহে। তোমাৰ চকুতে আছে সৰগৰ সুখ। তুমি কাষত থাকিলে পৃথিৱীৰ সকলো সুখেই মোক আৱৰি থাকে। জীৱনত আশা সদায় ৰাখিব। আশাবোৰে আপোনাক জীয়াই থাকিবলৈ উৎসাহ দিয়ে। আৱেগেৰে সৈতে খেলা নকৰিব। জীৱনে ক্ষমা নকৰিব। তুমি মোৰ জীৱনৰ ৰং, তুমি মোৰ আৱেগ, তুমিয়েই সকলো, তোমাতেই মোৰ সকলো। মোৰ শৰীৰত স্পৰ্শ নকৰাকৈ তুমি মোৰ আত্মা আৰু হৃদয় স্পৰ্শ কৰিছা। শেষ মানেই শেষ নহয়, শেষ এক নতুন আৰম্ভণিহে। সুখ কি? সুখ হৈছে প্ৰেম, অনুগ্ৰহ আৰু কৃতজ্ঞতাৰে প্ৰতি মিনিটত জীৱনটো জীয়াই থকাৰ এক আধ্যাত্মিক অভিজ্ঞতা। কল্পনাই সৃষ্টি কৰে। যিমান পাৰে কল্পনা কৰক আৰু সৃষ্টিকৰ্ম হৈ পৰক আপোনাৰ পৰিচয়। মোৰ প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো ক্লিক কৰি দিব। ধন্যবাদ।